আহে মোৰ আচল ভাল পোৱা হ'ব জামফুল বিশেষ তোমাক লগ পাই ভাল লাগিছে থেংক ইউ ইমান ডাইনামিক ল'ৰা তুমি ভেৰি গুড কোকা-কোলা পেপসি হিরো আমার ট্যাক্সি বিশেষ এনাজৰীৰে বন্ধা খাই থাকে এই বন্ধুত্ব তাত নিভাজ মৰম স্বাভিমান বিশ্বাস সকলো অন্তৰ্ভুক্ত হৈ থাকে হয় বন্ধুত্ব কোনো তেজৰ সম্পৰ্ক নাথাকে কিন্তু তেজৰ সম্পৰ্কত থকাতকৈও বহু আত্মীয় এই বন্ধুত্ব তথা বন্ধু কিয় কৈ আছোঁ বাৰু এইবিলাক কথা ভিডিঅ'টোৰ জৰিয়তে সকলো গম পাব তেন্তে ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জানিবৰ কাৰণে ভিডিঅ'টো চাওক সেই বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে আৰু এতিয়া আমি আছোঁ আমাৰ মিৰ্জাৰ শ্বহীদ বেদীৰ ওচৰত আৰু এইটো হৈছে শ্বহীদ বেদীটো নহয় এইটো শ্বহীদ বেদীটো আৰু মানে আমি এটা বিশেষ কাৰণত আজি ইয়াতে আহিছোঁ মানে বন্ধু চিনেমা এখন নতুন চিনেমা আহি আছে নয়ন নীলিমদাৰ চিনেমা বন্ধু তেওঁ প্ৰডাকশ্যন কৰিছে তো সেইখনৰ কাৰণে নয়ন নীলিমদাই দক্ষিণ কামৰূপত আজি আহিব যেনেকৈ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আহিব আৰু দাৰণাত আহিব এনেকৈ ক'ৰবাত আহিব ছয়গাঁও কলেজতো যাব তো সেইকাৰণে এজন দাদাই মোকো নিমন্ত্ৰণ জনাইছিল আৰু সেইকাৰণে মই আহি গৈছোঁ মোৰ বন্ধুৰ লগত বন্ধু চিনেমাৰ প্ৰমোশ্যনত বন্ধুৰ লগত আহিছোঁ আৰু বন্ধুক লগ পাবলৈ গৈ আছোঁ তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক কি হয় কি নহয় নয়ন নীলিমদাৰ লগত যদি পাৰোঁ কথা পাতিবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি দাৰুণ কলেজত আহি পাইছোঁ আৰু এতিয়া আছোঁ আমি দাৰুণ একাডেমীত এতিয়া বৰ্তমান আমাক ছোৱালী খাব দিছে গাইজ চি চি কেমেৰাত চাই লৈছোঁ আৰু এতিয়া আহি আছে বা কি খোৱা লোৱা বাদ দিয়ক এতিয়া যাব লাগে আৰু গাইজ এতিয়া আমি দাৰুণ একাডেমীৰ প্ৰিন্সিপাল ছাৰৰ ৰুমত আছোঁ আৰু ইয়াতে আছে নয়ন নীলিমদা সকলো আছে আৰু আমিও ইয়াতে আছোঁ গাইজ একদম বেছি ভাল লাগিছে তো এতিয়া যাওঁ বলক চিনি পাইছানে অলপ সময় তোমালোকে মোবাইলটো কেতিয়াবা চাইড কৰি ৰাখিবা চাইড কৰি ৰাখি আড্ডা মাৰি এই আড্ডাত বহুত কথা আমি শিকিব পাৰোঁ বহুত কথা বুজিব পাৰোঁ আৰু হাতত হাত ধৰি সদায় আমি আগুৱাই গ'লে আমাৰ জীৱনৰ গন্তব্যস্থান জানি তাতে আমি উপনীত হওঁ আৰু মই কম কোকা-কোলা পেপসি হিরো আমার ট্যাক্সি কোকা-কোলা পেপসি কোকা-কোলা পেপসি আই লাভ ইউ আৰু দাৰুণত এতিয়া হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ডিকে কলেজত আমি যিমান দেৰি পৰা ৰখিবা এইটো আৰু এতিয়া গৈ আছোঁ আমি ডিকে কলেজত মানে দাৰুণৰ পৰা আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু এতিয়া ডিকে কলেজৰ ৰাস্তাত সোমিছোঁ আৰু ইফালে ডিকে কলেজ যায় আৰু আগত আছে নয়ন নীলিমদাৰ গাড়ী আৰু এতিয়া পিছত আছোঁ আমি আৰু পাই গ'লোঁ ডিকে কলেজ এতিয়া গাইজ বন্ধু বিচাৰি আমি আকৌ এজন বন্ধু পাই গৈছোঁ ইফালে আছে আফৰিন বা আমি সকলোৱে এজন আমি এজন বন্ধু এনেকৈ ইফালেও আছে এজন বন্ধু আৰু এজন বন্ধু আছে সেই বন্ধুজন আহি পাইছে আৰু 4 নৱেম্বৰত আহি আছে চিনেমা হলত আপোনালোকৰ বন্ধু চাব লাগিব পাই গৈছোঁ ডিকে কলেজ এইখনে হৈছে ডিকে কলেজ বাৰু ডিকে কলেজ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোমালোকৰ কি ধুনীয়া একদম বৃন্দাবন আছে তোমাৰ ইফালে বৃন্দাবন ভাই বৃন্দাবন আহি যায় নাই বাৰু এতিয়া আহিছে কেনেকুৱা লাগিছে কৃষ্ণ আৰু ৰাধা বহি আছে শ্ৰীকৃষ্ণ সেইটোৱে অলপ গাড়ী এতিয়া যাই আছে বৈদ্য গাই যেতিয়া আমি ফিল্ডখনত গৈ আছোঁ তাতে আমাৰ একেলগে গৈ আছোঁ অৰিবাংকৰ কেনে লাগছে বেলেগ ফিল আহিছে নেকি তোৰ বেলেগ ফিল আহিছে নে মানে মই তাতে লৈ যাই আছে ঠিক আছে আৰু মই জনাইছোঁ আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আৰু আমাৰ আৰু শেষত ডাইলগটো কম কোকা-কোলা পেপসি হিরো আমার কোকা-কোলা পেপসি
লাগে তিমা তু মহাৰি জুন নালাগে তৰা নালাগে লাগে মাতুৰে তিমাৰি সাধাৰণ মুঠি গণয় কাগজৰে কবিতাবোৰে নিজৰে মন কৰে নিজৰে মই কওঁ মুখত মই জীয়াই কৈ দিওঁ ভাল বেয়া ভাবি ৰৈ নিদিওঁ নামত কি আছে আছেতো কামত চেহেৰা একেটা ডেম্বুল এনেকুৱা ইয়াতে বহুত সময় লাগিল আৰু ইয়াতে হ'ল আৰু এতিয়া যাব লাগে আমি ৰামপুৰত গৈ আছোঁ তাতে নয়নেন্দাৰ লগত কথা পাতিব কাৰণ ইয়াতো কথা পাতিব নোৱাৰিলে বহুত মানুহ আছে বহুত ষ্টুডেণ্ট আছে সেইকাৰণে তাতে কথা পাতিব লাগিব যদি পাৰোঁ আৰু এতিয়া গৈ আছোঁ আমি ৰামপুৰত নয়নেন্দাৰ গাড়ীখনৰ সন্মুখে গৈ আছোঁ আৰু এতিয়া আমি আহি পালোঁ ট্ৰাইডেণ্ট বন্ধুক বিচাৰি বিচাৰি আপুনি ট্ৰাইডেণ্টত আহি পালে কেনেকুৱা লাগিছে দাদা কামৰ পৰা আহি বহুত ভাল লাগিছে বিশেষ তোমাক লগ পাই ভাল লাগিছে থেংক ইউ ইমান ডাইনামিক ল'ৰা তুমি ভেৰি গুড দিয়ক আমি 4 তাৰিখে বন্ধুত লগ পাম আৰু চিনেমা হলত লগ পাম এতিয়া বলক ট্ৰাইডেণ্টত যাওঁ কিন্তু আমাৰ উদ্দেশ্য বিধেয় কেৱল বন্ধুই নহয় অসমীয়া ছবি প্ৰচাৰ আৰু প্ৰসাৰ আৰু অসমীয়া ছবি যাতে অসমৰ গাঁৱে ভূঞে যাতে আমাৰ প্ৰচাৰ হয় আৰু অসমীয়া উদ্যোগটো যাতে বিশ্বৰ 1 নম্বৰ উদ্যোগ হয় 1 নম্বৰ যাতে আমাৰ লণ্ডন আমেৰিকা ডুবাই চাইনা চবতে আমাৰ অসমীয়া ছবি ডাঙৰ ডাঙৰ হোৰ্ডিং যাতে লাগি থাকে সেইটো হ'ল আমাৰ আন্দোলন কোকা-কোলা পেপচি 4 নৱেম্বৰ কি চাম বন্ধু জোৰকে কি চাম বন্ধু 4 নৱেম্বৰ কি চাম বন্ধু আই লাভ ইউ ট্ৰাইডেণ্ট একাডেমীৰ পৰা আমি ওলালোঁ আৰু এতিয়া ছয়গাঁৱত নাযাওঁ বাৰু তেওঁৰ লগত বেছি কথা ক'ব নোৱাৰিলোঁ কাৰণ তেওঁ পটককৈ আহিছে আৰু কিবা কৈছে আৰু গৈছে বেছি একো কৰা নাই তথাপিও অকণমান কিবা এটা ক'বলৈ চেষ্টা কৰিম ভাগাৰ মানে এতিয়াও জষ্ট আছে কিন্তু 4 তাৰিখে 4 নৱেম্বৰত বন্ধু চিনেমা হলত লগ পাম যিহেতুকে আজি আৰু বেছি নাথাকোঁ তো সেয়াই কথা তো যাই ভাল লাগিছে এনেকৈ প্ৰমোচনত ঘূৰি পেলাই ভিডিঅ'টো মানে কষ্ট বহুত কৰিছোঁ দেই কষ্ট বহুত হৈছে তো তাৰ বাবে আপোনালোকে যদি বিচাৰে এটা লাইক কৰি দিব আমাক বেলেগ নালাগে আমাৰ এই কষ্টৰ ফলত মাথো আপোনালোকৰ লাইক অৰ্থাৎ আপোনালোকৰ মৰমবোৰ লাগে তাৰপিছত এতিয়া আমি যাওঁ তো ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ আৰু চ' গাইজ এতিয়া আমি ভিডিঅ'টো তাৰ পৰা আহি পেলাই মিৰ্জাত এতিয়া কলচত আহি পাইছোঁ আৰু চাওক আমি এতিয়া ফ্ৰাইড ৰাইচ লৈছোঁ চিকেন ফ্ৰাইড ৰাইচ তাতে আমি লিখি লৈছোঁ বন্ধু এই আজি গোটেই বন্ধু বন্ধু হৈ গৈছে এই বন্ধু খাবা আৰু ধন্যবাদ ইয়াত বন্ধু আছে ইয়াত কিবা এটা কি কি হ'ব এইটো মোৰ আছিল এইটো মোৰ আঁকি দিছোঁ কিবা আঁকি দিবা স্মাইল দীপাংকৰ ঠিকে আছে এইটো মনতে গাইজ বন্ধু ধন্যবাদ জয় অসম